এই আমাৰ ডিমৌ চাৰিআলি, যিহেতু ফ'ৰলেনৰ কাম চলি আছে, ডিমৌ চাৰিআলিত যথেষ্ট ভিৰ। তাতে বিহু পালেহি, বিহু বজাৰ কৰোঁ বুলি ডিমৌ চাৰিআলিৰ কাষতে লাগি থকা এই বজাৰখনলৈ আহিলোঁ। বজাৰখনত আহি দেখিলোঁ গ্ৰাহকৰ সংখ্যা যথেষ্ট কম। যিহেতু আজিকালি অনলাইন এপবিলাকত প্ৰতিটো বস্তুৱেই সহজতে উপলব্ধ আৰু ঘৰত আহি দি যায়, সেয়েহে এওঁলোকৰ দোকানবিলাকত গ্ৰাহকৰ সংখ্যা একেবাৰে সীমিত। এয়া কিন্তু অতিকে শুভ লক্ষণ, একেবাৰে শুভ লক্ষণ নহয় আমাৰ কাৰণে। এওঁলোকৰ যদি এনেকৈ গ্ৰাহকৰ সংখ্যা প্ৰতিদিনে কমি গৈ থাকে, আমাৰ স্থানীয় অৰ্থনীতিটোত যথেষ্ট প্ৰভাৱ পৰিব। ইয়াত কিন্তু আপোনাৰ মোৰ সকলোৰে দায়িত্ব আছে। ভিডিঅ'টোৰ জৰিয়তে মোৰ মতামতখিনি, মনৰ ভাৱখিনি প্ৰকাশ কৰিলোঁ। আপোনালোকৰনো মতামত কেনেকুৱা, ভিডিঅ'টোৰ তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, আপোনালোকে শ্বেয়াৰ কৰি দিব, তেতিয়া আপোনাৰ বন্ধুসকলেও ইয়াত দুই এটা নিজৰ মতামত দাঙি ধৰিবলৈ সুবিধা হ'ব। ধন্যবাদ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি ভাল পাইছে। ধন্যবাদ।